ঘৰতে আছে স্যানিটাইজাৰ আৰু মাস্ক ইউজ কৰি থাকিব। আজি আপোনালোকৰ এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ, এটা ৰেচিপি আপোনালোকে চাব আৰু যদি নাজানে তেতিয়াহ'লে শিকিব পাৰিব। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পায়। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আজি আপোনালোকক দেখাবলৈ লোৱা ৰেচিপিটো হ'ল আলু পৰঠা। আৰু আলু পৰঠা হয়তো বহুতে জানেই বনাবলৈ, কিন্তু হ'লেও মই আপোনালোকক ৰেচিপিটো দিবলৈ চেষ্টা কৰিছোঁ। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি আপোনালোকক মই ৰেচিপিটো দেখাওঁ। এয়া সৰু সৰুকৈ পিঁয়াজ কুটি লৈছোঁ আৰু ইয়াৰ চাট মছলা আৰু ৰেড চিলি ধনিয়া পাউডাৰ মিক্স কৰি থৈছোঁ আৰু শুকান আটা আৰু এয়া আটাটো মঠি থৈছোঁ। যেনেকৈ ৰুটি বনাওঁতে ব্যৱহাৰ কৰে ঠিক তেনেদৰে আটাটো মঠি লৈছোঁ। ইয়াৰ জলকীয়া দুটা কাটি লৈছোঁ আৰু ইয়াৰ বুট দালি আৰু আলু বইল কৰি থৈছোঁ। দেখিছে পিঁয়াজবোৰ দিলোঁ। এয়া চাট মছলাখিনি দি দিলোঁ আৰু ধনিয়া পাউডাৰ আৰু ৰেড চিলিখিনিও দি দিলোঁ। তাৰপিছত এতিয়া অলপ মিক্স কৰিম, লগতে জলকীয়া দুটাও সৰু সৰুকৈ কুটি দি দিছোঁ। ৰুটিটো দুটা টাইপছত বেলিব পাৰে। প্ৰথমতে এইটো বাতি টাইপছত কৰি ল'ব, অকণমান গোল কৰি ৰুটি নিচিনা। তাৰপিছত ইয়াৰ ভিতৰত আলু পিটিকাবোৰ দি দিব। আপোনালোকে আটাটো মুঠোতে যেনেদৰে ৰুটি বনাবলৈ ব্যৱহাৰ কৰে তেনেকেই কৰিব পাৰে। মই আপোনালোকক সেইটো নেদেখুৱালোঁ কাৰণ সেইটো জেনেৰেলি চবেই জানেই। প্ৰথমতে টিপি অকণমান আলুবোৰ ভৰাই যাব। সেইটো কৰিবলৈ অলপ কষ্ট হয়, প্ৰথমবাৰ কৰিলেতো নকৰিব কাৰণ এইটো কৰিলে অলপ প্ৰব্লেম হ'ব। মই আপোনালোকক ইটো টেকনিকো শিকাই দিম। এইটো ভালদৰে গোল কৰি ল'ব, অলপ খুলি যোৱা যেন লাগিলে আকৌ টেপি দিব। তাৰপিছত ইয়াত শুকান আটা গুৰি লগাই, দেখিছে শুকান আটা গুৰি লগাই লাহে লাহে বেলিবলৈ আৰম্ভ কৰিব। লাহে লাহে কৰিব, নহ'লে আটাৰ লাটুটো থকা আলুবোৰ ওলাই অহাৰ চান্স থাকে। সেইবাবে লাহে লাহে কৰিব, বহুত আলসত কৰিব লাগে। এয়া দেখিছে ৰুটিটো লাহে লাহে হৈছে আৰু ৰুটিটো যিমানবাৰ গোল কৰিবলৈ চেষ্টা কৰিব। এয়া ৰুটিটো হৈ গ'ল, দেখিছে আপোনালোকে। এতিয়া মই আপোনালোকক অন্য এটা ষ্টাইলত দেখুৱাম। দুটা আটাৰ লাডু ল'ব, তাৰপিছতে শুকান আটা গুৰি লগত মিহলাই ৰুটি দুটা বেলি ল'ব। ৰুটিটো বেলি ল'ব, দুটা ৰুটি বনাই ল'ব সমান জোখত। দুটা ৰুটি বেলি ল'ব।
এটা বেলি হোৱাৰ পাছত এতিয়া লাহেকৈ আলু পিটিকাবোৰ দি দিব আৰু সাইডে যাতে নালাগে সেইবাবে চামুচ ইউজ কৰিব ধুনীয়াকৈ মেল্ট কৰি দিব আলুবোৰ লগাৰ পিছত অলপ পানী লৈ সাইড কেইটাত পানী লগাই ল'ব তাৰপিছত নেক্সট ৰুটি ওপৰত দি দিব আৰু ধুনীয়াকৈ টেপ কৰি দিব এইটো কৰিবলৈ বহুত সহজ হয় বেলি যাব লাহে লাহে সাইডৰবোৰ অলপ বেছিকৈ বেলিব কাৰণ সাইডৰটো বেলিলে মাজৰবোৰ ওলাই নপৰিব এনেদৰে লাহে লাহে বেলি যাব ৰুটিটো বেলা হৈ গ'ল দেখিছে আপোনালোকে ধুনীয়া হৈ গ'ল তাৰপিছতে প্ৰথমতে এখন কেৰাহী ল'ব কেৰাহীত গৰম হোৱাৰ পিছত ৰুটিখন দি দিব ৰুটিখন দি দিয়াৰ পাছত অলপ দেৰি আধা মিনিটমান এটা চাইডে থ'ব তাৰ অলপ দেৰি পাছতে অকণমান ৰিফাইন দিব চাৰিওফালে লগাই দিব তেলখিনি ইটো পিঠিৰ দৰে ইটো পিঠিটো অলপ তেল দি গোটেই চাইডবোৰত লগাই দিব লুটিওৱাৰ পাছত দেখিব অলপকৈ সিজি আহিছে ৰুটিটো ধুনীয়াকৈ সিজি গ'ল দেখিছে দেখিবলৈ ইমান ধুনীয়া হৈছে নেক্সট ৰুটিও ঠিক তেনেদৰেই কৰিব আপোনালোকে তেলটো সাইডত আগতীয়াকৈও দিব পাৰে
সুবিধা অনুসৰি দিব পাৰে। ইটো ৰুটিও ঠিক তেনেদৰে কৰিব। দুবাৰ তিনিবাৰমান লুটিবৰ পাছত সিজিবলৈ আৰম্ভ কৰিব। ৰুটিটো হৈ গ'ল। আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু দেখিছে খাবলৈ বিৰাটেই টেষ্টি হৈছিল। এইটোৱে আজি ৰেচিপিটো আছিল। আৰু আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি নতুনকৈ চাই থকাবোৰক ক'লোৱেই ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।